জাল কপালি এটা নেকলেছ এডাল আছিল লগা ভিডিঅ'টো অলপ পুৰণা তথাপি ভাবিলোঁ আপলোড কৰি থওঁ আমি ওলাইছিলোঁ শ্ৰৱণাহঁতৰ ঘৰলৈ বুলি আমি মানে খ্যাতি আৰু মই সোণাৰুবোৰ তেতিয়া ফুলিয়ে আছিল এয়া ৰাস্তাতে সোণাৰু দেখি ৰ'বই নোৱাৰিলোঁ নহয় দিনা আমাৰ গোটেই কেইজনৰে কিবা নহয় কিবা কাৰণত মনবোৰ খুবেই বেয়া হৈ আছিল সেইকাৰণে ভাবিলোঁ লগ কৰি আহোঁ কাৰণ আমি যেতিয়া লগ হওঁ আমি পৃথিৱীৰ সকলো কথা পাহৰি পেলাওঁ প্ৰথমে আমি গ'লোঁ কইনাকন্দা হিললৈ কইনাকন্দা হিলত অলপ সময় বহি আমাৰ বচপনা আৰম্ভ হৈ গ'ল আপোনালোকৰ পিছে মনত আছেনে এই যে ৰাস্তাৰ কাষৰ কিবা গছ এজোপা ছিঙি নেকলেছ বনাই খেলাৰ কথা আমিও তেনেকৈ নেকলেছ বনাই ইজনীয়ে সিজনীক সজাবলৈ ধৰিলোঁ এই যে ভিডিঅ' কৰি আছে তাই হৈছে খ্যাতি যিহেতু কইনাকন্দা শিলৰ ওচৰত মানুহৰ বসতি একেবাৰে কম গতিকে আমি যিমান পাৰোঁ পাগলামি কৰি অলপ সময় পাছত ঘৰলৈ বুলি ৰাওনা হ'লোঁ আপোনালোকেও কেতিয়াবা কৰিবচোন মনবোৰ খুব ভাল লাগে এনেকৈ আজিলৈ ইমানেই বাই বাই চব দেখাইছোঁ মানে